নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি পুনৰবাৰ আপোনালোকৰ বাবে এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজি আমি আপোনালোকৰ লগত যোনটো 200টা প্ৰশ্নৰ এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ, সেই ছিৰিজটোৰ পাৰ্ট 2টো আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াৰ পাৰ্ট 1টো আমাৰ চেনেলটোত ইতিমধ্যে আপলোড কৰা হৈছে। যদি আপোনালোকে সেইটো চোৱা নাই, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ইতিমধ্যে আমাৰ চেনেলটোত অসম পুলিচৰ যোনটো আগন্তুক এছআই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 20 তাৰিখে, তাৰ বাবে এটা স্পেচিয়েল ভিডিঅ' বনোৱা হৈছে, এটা মক টেষ্টৰ ভিডিঅ' এটা বনোৱা হৈছে, য'ত 100টা প্ৰশ্ন কমপ্লিট আলোচনা কৰা হৈছে। সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে, আপোনালোকৰ বাবে সহায়ক হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰশ্নসমূহ আমি চাই লওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কেলছিয়াম ছালফেট হেমিহাইড্ৰেট। আৰু কেমিকেল ফৰ্মুলাটো কি? CuSO4 নেক্সট কুৱেশ্যন, ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি কোন আছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ JB কৃপলানী। JB কৃপলানী আমাৰ ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া INCৰ সভাপতি আছিল। নেক্সট কুৱেশ্যন, বতৰ সম্পৰ্কীয় পৰিঘটনাসমূহ বায়ুমণ্ডলৰ কোনটো স্তৰত সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ট্ৰপ'স্ফিয়াৰ। বায়ুমণ্ডলৰ যোনটো ট্ৰপ'স্ফিয়াৰ স্তৰ আছে, তাত আমাৰ বতৰ সম্পৰ্কীয় পৰিঘটনাসমূহ সংঘটিত হয়। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহৰ আটাইতকৈ বেছি সংখ্যক উপগ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহ। আগতে বৃহস্পতি গ্ৰহৰ চবতকৈ বেছি উপগ্ৰহৰ সংখ্যাটো আছিলে, কিন্তু অলপতে আমাৰ শনি গ্ৰহৰ আৰু কেইটামান উপগ্ৰহৰ সম্ভেদ পোৱা গৈছে। গতিকে এতিয়া শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আমাৰ 82টা হৈছে আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে আমাৰ 79টা। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, ভাৰতৰ লগতে কোনখন দেশে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ছাউথ কোৰিয়া। ছাউথ কোৰিয়ায়ো ভাৰতৰ লগতে 15 আগষ্ট তাৰিখে ইয়াৰ স্বাধীনতা দিৱসটো উদযাপন কৰে। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী কিমান চনত INCৰ প্ৰেছিডেণ্ট নিৰ্বাচিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ 1924। আৰু বেলগাঁৱৰ যোনটো আমাৰ অধিৱেশন হৈছিল, তেতিয়া আমাৰ মহাত্মা গান্ধী INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেছিডেণ্ট নিৰ্বাচিত হৈছিল। মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যন, ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ICC মানে কি? ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। ইয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত হয় আমাৰ ডুবাই, UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছ। নেক্সট কুৱেশ্যন, ফাদাৰ অফ লোকেল ছেল্ফ গভাৰ্ণমেণ্ট বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ লৰ্ড ৰিপনক ফাদাৰ অফ লোকেল ছেল্ফ গভাৰ্ণমেণ্ট বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব আমাৰ অৰুণাচল প্ৰদেশক অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, কেশৰী বাতৰি কাকতখন কোনে প্ৰকাশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বাল গংগাধৰ তিলক। যেতিয়া আমাৰ স্বাধীনতা সংগ্ৰাম হৈছিল, তেতিয়া সেই স্বাধীনতা সংগ্ৰামৰ সময়ত এই কেশৰী বাতৰি কাকতখন প্ৰকাশ কৰিছিল, আৰু এইখন এখন আমাৰ মাৰাঠী ভাষাৰ বাতৰি কাকত। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধানৰ সংশোধনৰ বিষয়ে উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ আৰ্টিকল 368। আৰ্টিকল 368ত আমাৰ ভাৰতৰ সংবিধানখন যে সংশোধন কৰিব পাৰি তাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, উইলিংটন ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰয়িং খেলৰ লগত উইলিংটন ট্ৰফিটো জড়িত হয়। নেক্সট কুৱেশ্যন, চাম্বাৰ লেকটো কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰাজস্থান। গতিকে ৰাজস্থানত আমাৰ কি আছে? চাম্বাৰ লেকটো আছে। নেক্সট কুৱেশ্যন, মহাকাশলৈ উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমখন দেশ হৈছে? ইয়াৰ উত্তৰটো হ'ব আমাৰ USSR। USSRক এতিয়া আমাৰ কি বুলি জনা যায়? ৰাছিয়া বুলি জনা যায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নসমূহ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে আপোনালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে। গতিকে আপোনালোকে চাই থাকিব, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব, এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ যাতে আপোনালোকে পাই থাকিব পাৰে। গতিকে আজিৰ বাবে ধন্যবাদ।